Good morning, welcome back to my channel. মই শিল্পী মোৰ চেনেল শিল্পীছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। একচুৱেলি আজি ভাবিলোঁ মৰ্নিং ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বিকজ আমি আজি যাম বৈকুণ্ঠপুৰী বৰদোৱা থানলৈ আৰু এতিয়া যিহেতু ভাদ মাহ চলি আছে যাৰ কাৰণে আমি এখন শৰাই আগবঢ়াইছিলোঁ তাত সেই শৰাইখন দিবলৈ যাম ভাবিছোঁ আৰু আজি যিহেতু সানডে হয় চবৰে সময় সুবিধা মিলিছে সেইকাৰণে আমি তালৈ যাম আৰু চাই থাকক তেন্তে হ'লে মোৰ ভিডিঅ'টো আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে হ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হে গাইজ আমি এতিয়া থানলৈ যাবলৈ ৰেডি হ'লোঁ আৰু চাই থাকক তেন্তে হ'লে ভিডিঅ'টো আমাৰ সৈতে। এতিয়া বাজিছে দিনৰ 9:30 আৰু লাগিছে 1 বা 2 বাজিছে নেকি, ইমান বেছি ৰ'দ দিয়া হৈছে আৰু আমি যিহেতু মাৰ ঘৰৰ পৰা আহিছোঁ, মা আৰু ভণ্টি দুজনীও আহিছে, সেইকাৰণে সিহঁতি ভিডিঅ'ত ওলাবলৈ বহুত লাজ কৰে, সেইকাৰণে মই ভিডিঅ'ত উলিয়াই দিয়া নাই। আৰু এতিয়া ইয়াৰ পৰা বৰদোৱা পাবলৈ আমাৰ 16 কিলোমিটাৰ আছে। এতিয়া লাহে গৈ আছোঁ আৰু অলপ দেৰি পাছত আধা ঘণ্টামানৰ পাছত আমি বৰদোৱা পাই যাম। এইটো পিছ গেট নহয় বুজি পালোঁ মই সেইকাৰণে আগৰ বাটটোতে ভাবিছোঁ ইমান বাৰ আহিছোঁ তেওঁ পাহৰি যাওঁ ইমান বাট বা কনফিউজন লাগি আছে সাহস হ'ব লাগে ইয়াত কিছু নেকি কিমান আছে বহুত আছে বলা পাই গ'লোহি দেই আৰু এতিয়া মানে পুৰিছে চেণ্ডেলযোৰ পিন্ধিবলৈ আকৌ গাড়ীলৈ আহিছোঁ। চেণ্ডেলযোৰ দিয়াচোন ইমান পুৰিছে। অঁ চবেই জোতা পিন্ধি আছে মই নিপিন্ধিছোঁ ইমান ৰ'দ বা আজি ইমান ৰ'দ দিছে কিয়নো আহা তুমি কেইজনী ইয়াতে ৰখি আছে। তুমি গাড়ী হেৰি কৰিলা ভিন্দ মাস্কখন থৈ আহিলে ময়ো থৈ আহিলোঁ মাস্কখন ব'লা ফ্ৰুটছ কিনোগে ব'লা। শৰাই আগবঢ়াবলৈ যিখিনি বস্তু লাগে সেইখিনি লৈ আহিছোঁ, যদিও কেইটামান বস্তু থাকি গৈছিল সেইকাৰণে ইয়াৰ পৰাই কিনি লৈছোঁ। ইয়াতে চব ফেচিলিটিছ আছে বিকজ তাৰ বাউণ্ডেৰীতেই মানে থানৰ বাউণ্ডেৰীতেই চববিলাক বস্তু পোৱাই যায় আৰু ফাকুৱা যেতিয়া হয় তেতিয়া ইয়াতে আহিবলৈ বেছি ভাল। ইয়াত বহুত ডাঙৰ মেলা হয় আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম। আমি সোমাম এতিয়া। সেয়াই হ'ল আমাৰ পবিত্ৰ বৰদোৱা স্থান। চাইডেদি যাব লাগিব। ভালিয়া ধুনীয়া বন্তি এজগছি জ্বলি আছে। আজি সানডে কাৰণে অলপ মানুহ বেছি হৈছে। ইমান ধুনীয়াকৈ ধ্বনি দিছে, আমি একদম ভাল টাইমত আহিছোঁ ন। আৰু ইয়াতে শংকৰদেৱৰ ভৰিৰ সাঁচ আছে, কিন্তু এতিয়া বহুত মানুহ আছে কাৰণে এইফালে যাবলৈ দিয়া নাই। ইয়াত আগতে ইয়াতে আমি চাকি বন্তি দিওঁ, কিন্তু ইয়াতে পূৰা বনাই আছে, এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে, বেলেগকৈ পূৰা নতুন কৰি আছে ওপৰটো, সেইকাৰণে পিছফালে বেৰি লৈছে, ইয়াতে নাম প্ৰসংগ চলি আছে। এইজোপাই শিলিখাজোপা। এই শিলিখাজোপা 100 বছৰ পুৰণি আৰু এয়া হ'ল এটা শিলত থকা তেওঁৰ ভৰিৰ সাঁচ। আৰু ইমান মানুহ চাওক, নাম লৈছে মানুহ নহয় ইয়াৰ ভিতৰত নাম লৈছে মণিপুত ঘৰ। এইফালে য'ত আমি শৰাই দিবলৈ হ'লে এইফালে আহিব লাগে। এতিয়া যিহেতু ভাদ মাহ চলি আছে সেইকাৰণে মানুহৰ ভিৰটো অলপমান বেছি
আৰু ইয়াতে মই ফাৰ্ষ্ট টাইমৰ কাৰণে মানে এনেকৈ বাহিৰত আজি ভিডিঅ' কৰিছোঁ, সেইকাৰণে অলপমান লাজো লাগিলে বেছি ভিৰৰ মাজত ভিডিঅ' কৰিবলৈ। সেইকাৰণে যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। আৰু বহুত চাউণ্ড হৈ আছে, সেইকাৰণে মই চাউণ্ডটো অলপমানকৈ নাইকিয়া কৰি পেলাই নিজে পাছত কৈ দিছোঁ। আৰু ইয়াতে সৰু এটা পুখুৰী আছিল য'ত ইমান ধুনীয়া ধুনীয়া মাছ আছিলে, আৰু মাছকেইটাই ভয়ে নাখায় মানুহলৈ, মানুহ আহিলে মানুহৰ ওচৰলৈহে আহে। আৰু তাৰপাছত আহিলোঁ মই আকাশীগঙ্গাৰ ফালে। ইয়াতে পৰ্যটকৰ এয়া জিৰণি চোৰা, য'ত তেওঁলোকে আহি থাকিব পাৰে, আৰু ইয়াতে বেলেগ বেলেগ মানুহে ইয়াতে ভাত বনাই নিজে খাবও পাৰে। আৰু ইয়াতে মই তাৰপাছত আহিলোঁ মিউজিয়ামৰ ফালে, আৰু মিউজিয়ামত মই বেছিকৈ মিউজিয়ামটো দেখাব নোৱাৰিলোঁ। ইয়াতে বহুতো শ বছৰ পুৰণি কিছুমান বস্তু আছিলে, যোনবিলাকৰ কিছুমান বস্তুৰ নাম হয়তো ময়ো নাজানো, কিন্তু ইয়াতে ধুনীয়াকৈ আইডেণ্টিফাই কৰা হৈ আছিলে বস্তুবিলাকৰ, পূৰা চিংক্ৰনাইজেশ্যনত ৰখা হৈছিলে চববিলাক বস্তু। আৰু মই নাজানো একচুৱেলি ইয়াত ফটোগ্ৰাফ কৰিব পাৰে নে ভিডিঅ' দেখাব পাৰে নে নোৱাৰে, কিন্তু নোৱাৰে বুলি লিখা হৈ আছিলে। সেইকাৰণে মই বেছিকৈ ইয়াতে ভিডিঅ' কৰা নাই, যিমানখিনি পাৰিছোঁ মই সিমানখিনিয়ে আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। গংগাপাৰৰ ওচৰতেই মানে কোনোবাই যদি নিজে বনাই খাব বিচাৰে তেন্তে হ'লে বনাই খাব পাৰে, ইয়াৰ পৰাই পানী লৈ পেলাই। আৰু ইয়াত গংগাপাৰ বুলি কয়, গোটেই পানী 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 পানী, ইমান ডাঙৰ পুখুৰী। আগতে ইয়াত মাছ আছিলে, এতিয়া মাছ নাই, কাছ ওলায় আগতে। সেইখিনিলৈ যাওঁ হা। আৰু এতিয়া বাজিছে 2টা, আৰু এই 2টা বজাত গৈ পেলাই আমি ভাত বনাই খাওঁ, মানে আমি গোটেইকেইটা বেহুজ হৈ যাম, বিকজ আমি ৰাতিপুৱা আহোঁতে একো খাই অহা নাছিলোঁ। আৰু সেইকাৰণে মায়ে ক'লে, মায়ে বোলে আমাক আজি ট্ৰিট দিব, আৰু সেইকাৰণে আমি নগাঁৱত নখোৱাত সোমালোঁ। আৰু ইয়াতে ধুনীয়াকৈ ভেজ থালি আৰু লোকেল চিকেনৰ কাৰী ল'লোঁ, আৰু ধুনীয়াকৈ পেট পূজা কৰি আহি ঘৰ পালোঁ। এতিয়া আমি আহি ঘৰ পাই গ'লোহি, আৰু এতিয়া বাজিছে 3:30। একদম পূৰা ৰ'দে শুহি ল'লে গোটেই মানুহবিলাককে। খাই বৈ আহিছোঁ, সেইকাৰণে অকণমান প্ৰব্লেম নাই। তাৰপাছত মোৰ 5:30 বজাত আকৌ টিউশ্যন এটাও আছে, সেইকাৰণে এতিয়া ফ্ৰেছ হৈ লওঁ তেনেহ'লে।